নমস্কাৰ মই দৰ্শনা মই আছো এতিয়া সৰুসজাই ষ্টেডিয়ামৰ একদম কাষতে ইমান দিনে মাত মতা নাছিলো কিন্তু আজি ভাবিছো নহব আৰু জুবিন দাক প্লেনিং কৰি মাৰ্ডাৰ কৰা হৈছে সেই কথাটো ইতিমধ্যে আমি সকলোৱে গম পাইছো অসমবাসীয়ে যোৱাকালি যেটো স্ক্ৰিনশ্বট ভাইৰেল হয় সেই স্ক্ৰিনশ্বটটো দেখি আমাৰ সকলো অসমীয়াৰে মনত বহুত বেছি দুখ লাগিছে মানে এনেকুৱাহে নেকি সকলোৱে কৈ আছিল সিদ্ধাৰ্থ আহিব লাগে শ্যামকানু মহন্ত আহিব লাগে কিন্তু তেখেতসকল অহা নাই কিয় তেখেতসকলে যদি একো ভুলে কৰা নাই তেখেতসকল আহিব লাগিছিল ৰাইজৰ মাজত আহি কথা ক'ব লাগিছিল তেখেতসকলক ক'ব পৰা নাই কিয় আজি জুবিনদাৰ অনুৰাগী আজি জুবিনদাৰ হাজাৰ হাজাৰ অনুৰাগীয়ে খালি এটাই বিচাৰিছে জুবিনদাক ন্যায় লাগে যিসকলে জুবিনদাক মাৰ্ডাৰ কৰিছে তেওঁলোকসকলক একদম ৰাইজৰ ওচৰত লৈ আহিব লাগে আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক এটাই আহ্বান প্লিজ এইবাৰ ৰাইজৰ কথা শুনক আপোনালোকে কৈ আছে যে ৰাইজৰ মতে হ'ব কিন্তু বৰ্তমান সময়লৈ একো হোৱা নাই ৰাইজৰ মতে আপোনালোকে যিটো ভাবিছে বা যিটো ডিচিশ্যন লৈছে সমাজৰ ক্ষেত্ৰতো আপোনালোকৰ মতে হৈছে কিন্তু এইটো হ'ব নালাগে আপোনালোকে ৰাইজৰ কথা শুনক ৰাইজে কি বিচাৰিছে জুবিন দা অকল এজনৰ দুজনৰ নহয় জুবিন দা আমাৰ সকলোৰে আছিল মাৰ্ডাৰ কৰিছে ঢাকিব চেষ্টা কৰি আছে গতিকে আমি ঢাকিব নিদিওঁ লাগিলে মই গুলি খাম অসম চৰকাৰে এইবাৰ যদি একো যদি উচিত যদি তদন্ত নলয় এটা কথা মনত ৰাখিব 2026 ইলেকশ্যন আহি আছে আমি যুৱ প্ৰজন্মই বাকীখিনি আমি চাম কিন্তু আৰম্ভণি দিনখনৰ পৰা আমি কৈ আহিছো তদন্ত লাগে অকমান স্পীডত তদন্ত লাগে আৰু প্ৰতিজন ব্যক্তি তাতে থকা প্ৰতিজন ব্যক্তি তদন্তৰ আওতালৈ আনি সোধপোছ কৰিব লাগে অন্ততঃ জুবিন অকল গায়ক নহয় জুবিন এটা সত্তা জুবিন আমাৰ আবেগ জুবিন দা আমাৰ সদায় হৃদয়ত থাকিব আছে আৰু ভৱিষ্যতে থাকিব জুবিন কেতিয়াও নোহোৱা নহয়